অহংকাৰ কৰি কি লাভ আছে কওকচোন? আমি যে নিজৰ ৰূপ সৌন্দৰ্য শৰীৰক লৈ অহংকাৰ কৰোঁ, কিবা লাভ আছে জানো? নাই। কাৰণ আমি সকলোৱে এদিন এই শৰীৰ ত্যাগ কৰিব লাগিব। ৰূপ সৌন্দৰ্য আজি আছে, কাইলৈ নাই, খন্তেকীয়া। আমি যে এটা চাকৰি পাই কিবা এটা সফলতা লাভ কৰি আমি অহংকাৰ কৰোঁ, সেই অহংকাৰ কৰাৰ কিবা অৰ্থ থাকিল জানো? যদি সেই সফলতাৰ উপভোগ কৰিবলৈকে, চেলিব্ৰেট কৰিবলৈকে কাষত কোনো নাই। আমি যে ডাঙৰ এটা ঘৰ বনাই অহংকাৰ কৰোঁ, এখন ডাঙৰ গাড়ী লৈ অহংকাৰ কৰোঁ, এইবোৰ অহংকাৰ কৰি কি লাভ যদি সেইখন ঘৰৰ মানুহৰ মাজতেই কোনো মিল নাই? সেইখন ঘৰত যদি প্ৰতিজন মানুহেই একেলগে ভাত সাজ খাবলৈ যদি কাৰো সময় নাই, তেনেকুৱা অহংকাৰ কৰি কি লাভ কওকচোন? আমি যে এটা দামী ফোন কিনি অহংকাৰ কৰোঁ, কি লাভ আছে যদি সেই ফোনত কথা পাতিবলৈকে, মনৰ কথা প্ৰকাশ কৰিবলৈকে যদি কোনো নাই? কিবা লাভ থাকিল জানো সেই অহংকাৰৰ? একো লাভ নাই। এটা কথা কিন্তু ঠিক, আত্মসন্মান সকলোৰে আছে, আত্মসন্মান বজাই ৰাখক, কিন্তু অহংকাৰ ত্যাগ কৰক। অহংকাৰে আমাক দুখ দিব, অহংকাৰে আমাক অশান্তি দিব। গতিকে সুখী হৈ থাকক আৰু অহংকাৰ বাদ দিয়ক।